ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6 মেথ পেজ নম্বৰ 147 ৰ কোৱেশ্চন নম্বৰ 4 আৰু 5 ৰ সমাধান। এই পাৰ্টটিৰ নাম হৈছে ভগ্নাংশ। তোমালোকে কোৱেশ্চন নম্বৰ 4 টো চোৱা। এটা ৰিকুৱেষ্ট, ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিবা, বাকি ছাত্ৰ ছাত্ৰীসকলেও যাতে বেনিফিটটো ল'ব পাৰে। তোমালোকে চোৱা, প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাচ গাখীৰ সিহঁতৰ মাকে টেবুলত উলিয়াই দিলে। তাৰ পৰা প্ৰীতিয়ে 4 ভাগৰ 2 অংশ আৰু ৰীতিয়ে 2 ভাগৰ 1 অংশ গাখীৰ ভাগ কৰি খালে। গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল? এক গ্লাছ গাখীৰৰ প্ৰীতিয়ে খালে এইখিনি আৰু ৰীতিয়ে খালে এইখিনি। এই দুয়ো ভনীয়ে খোৱাৰ পিছত গ্লাছত আৰু কিমান অংশ গাখীৰ বাকি থাকিল বা অৱশিষ্ট থাকিল তাকে আমি উলিয়াব লাগে। তো প্ৰথমতে আমি কি কৰিম, প্ৰীতি আৰু ৰীতিয়ে মিলি কিমানখিনি খালে খোৱা অংশখিনি উলিয়াম, তাৰ পিছত গ্লাছৰ সম্পূৰ্ণ গাখীৰৰ পৰা আমি বিয়োগ কৰি দিম। ঠিক আছে, চোৱা অংকটো কেনেকৈ কৰা হয় তোমালোকে লক্ষ্য কৰি যোৱা। সলিউশন, তো প্ৰীতিয়ে আৰু ৰীতিয়ে খোৱা গাখীৰ, মুঠ গাখীৰ, 2/4 প্লাছ 1/2। এইখিনি প্ৰীতিয়ে খাইছে, এইখিনি ৰীতিয়ে খাইছে। মই নিলিখিলোঁ, তোমালোকে লিখিবা প্ৰীতি আৰু ৰীতিয়ে খোৱা মুঠ গাখীৰ বা খোৱা গাখীৰৰ পৰিমাণ এইখিনি। ঠিক আছে, তোমালোকে চোৱা। এইবাৰ আমি কি কৰিম চোৱাচোন, আমি কি কৰিম, হৰ দুটা একেই কৰিম। কেনেকৈ কৰিম তোমালোকে চোৱা। 2/4 আছে নহয় ইয়াতে, ইয়াক 4 বনাবলৈ কি কৰিব লাগিব, 2 × 2 আৰু ওপৰতো 1ৰ লগত 2 পূৰণ কৰি দিয়া। ঠিক আছে, এতিয়া চোৱা 2/4 প্লাছ ইয়াত কি হ'ব, ইয়াতো কিন্তু 2/4 হৈ গ'ল, হ'লনে? এবাৰ চোৱা, অলপ আগতে কৰিছোঁ, 4 হ'ল ইয়াতে আৰু ওপৰত 2 + 2 হ'ব, মিলি পেলাই কি হৈ গ'ল, ওপৰত হ'ল 4, তলতো থাকিব 4, কটাকটি কাইলে 1, ইমান অংশ। তাৰমানে প্ৰীতি আৰু ৰীতিয়ে মিলি মুঠ গাখীৰখিনি খাই পেলালে, হয়নে নহয়? তো গ্লাছত অৱশিষ্ট কি ৰৈ গ'ল? তো এতিয়া আমি অংক আকাৰে কৰি দিওঁ। তো therefore গ্লাছত অৱশিষ্ট থকা গাখীৰৰ পৰিমাণ সমান সমান কি, মুঠ গাখীৰ 1টোক মুঠ বুলি কয় আৰু দুয়ো ভনীয়ে খোৱা অংশ 1। তো কি হ'ল, 0 হ'ল, 1ৰ পৰা 1 বিয়োগ কৰিলে 0 হ'ব, তাৰ মানে গিলাচত অৱশিষ্ট গাখীৰ নাথাকিল। তো therefore গিলাচত অৱশিষ্ট গাখীৰ নাথাকিব। এইটো আমাৰ হৈ গ'ল। ঠিক আছে, তোমালোকে এইটো ধুনীয়াকৈ পজ কৰি পেলাই নোট ডাউন কৰি ল'বা। এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চোৱা, আছে এটা অনুশীলনীত থকা অংকৰ 19 ভাগৰ 5 অংশ শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে। ছাত্ৰ ছাত্ৰীসকলে 19 ভাগৰ 3 অংশ নিজে নিজে সমাধান কৰিলে। অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল, এইটো আমি উলিয়াব লাগে। তোমালোকে চোৱা, ধুনীয়া অংক একদম। তো প্ৰথমতে আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে মিলি পেলাই কিমান অংশ সমাধান কৰিছে এইটো আমি উলিয়াম। তো মুঠ সমাধান কৰা অংকৰ পৰিমাণ আমি ভগ্নাংশত উলিয়াব লাগে। মুঠ সমাধান কি, শিক্ষকে ইমান অংশ কৰি দিছে 5/19 আৰু ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিছে 3/19। ঠিক আছে, তো দুটা ভগ্নাংশৰে হৰ 19 আছে, গতিকে ইজি আছে। 19 থাকিব ওপৰত, তলত, আৰু ওপৰত থাকিব 5 + 3, কি হ'ব 5 + 3 8, তলত থাকিব 19। ইমান অংশ শিক্ষকে আৰু ছাত্ৰ ছাত্ৰী মিলি অনুশীলনীটোত থকা প্ৰশ্নবিলাকৰ ভিতৰত ইমানখিনি কৰিছে। এতিয়া বাকী ৰৈ গ'ল কিমান, এতিয়া আমি লিখিম। তো therefore অনুশীলনীটোত ৰৈ যোৱা অংকৰ পৰিমাণ, ঠিক আছে,
বা সংখ্যাও লিখিব পৰা অঙ্কৰ পৰিমাণ কি হ'ব মুঠ অঙ্ক 1 ধৰিব লাগিব আৰু যিখিনি আমাৰ ইতিমধ্যে সমাধান হৈছে ইয়াৰ পৰা বিয়োগ কৰি দিব লাগে 8/19 ঠিক আছে তো এটো যেহেতু 1 তো একক আমি কি কৰিব পাৰো 19/19 লিখিব পাৰো -8/19 ঠিক আছে তো আমাৰ 19 তলত থাকিব ওপৰত থাকিব 19 - 8 সমান সমান কি হ'ব 19 ৰ পৰা 8 বিয়োগ কৰিলে কি হ'ব 11/19 এইখিনি অংক আমাৰ কৰিবলৈ বাকি আছে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষকে মিলি পেলাই যিখিনি কৰিছে সেইখিনি কৰাৰ পিছত আমাৰ মুঠ অংকৰ 11/19 অংক এতিয়া কৰিবলৈ ৰৈ গ'ল বা বাকি আছে মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো বুজি পাইছা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ